মৰ্নিং ফ্ৰেণ্ডছ, এটি নতুন ভিডিঅ'ৰ মাজলৈ মই পালকি আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ কাম বন চাগে হৈ গ'ল, মোৰো হৈ গ'ল বাৰু। আজি এতিয়া মাত্ৰ এই গাটো ধুব আছে, এতিয়া লেতেৰি হৈ আছোঁ। চুলি মুখ চুখৰ একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে। আজি মোৰ কামখিনি অলপ সোনকালে হৈ গ'ল, কিয়নো আজি আমাৰ মানে ৰুমত দেউতা আহিব। তো আহি পোৱাৰ আগতে গোটেই কামখিনি কৰি আজৰি হ'ব পাৰিলে নিজৰে ভাল। সেইটো কাৰণে অলপ সোনকালে উঠিলোঁ, উঠি একদম দৌৰাদৌৰিকৈ কাম চামখিনি কৰি মেলি আজৰি হৈ ল'লোঁ। আজি আকৌ আমি যিটো পাৰ্টত মানে আমি যিটো কেম্পাছত আছিলোঁ, ভাড়াত আছিলোঁ মানে বৰ্তমানো আছোঁ, তাত মানে আকৌ এটা ঘৰৰ মানে নতুনকৈ ঘৰ এটা বনাবৰ কাৰণে কৰিছে। তো সেইটো ঘৰৰ আজি খুঁটা পুতিছে, খুঁটা পুতি ধুনীয়াকৈ আজি বহুত মানুহ হৈছে তাতে। খুঁটা চুটা পুতিলে, পুতি তাৰপাছত মোক চবকে বুন্দিয়া লাড্ডু আৰু এইটো পেটিছ এইটো খাব দিলে। মালিক আংকলো আছে বাহিৰত বাৰু। আৰু আমাক চবকে মানে এনেকৈ যে খুঁটাটোৰ গুৰিত চিমেণ্ট যিটো দিব পাৰি ন, সেইটো আমাক চবকে দিব দিছে। চ' সেইখিনি বস্তু ভাল লাগিছে। কিন্তু এটা বেয়া কথা হ'ল যে মই সেইখিনি সময়খিনি মানে মই আপোনাৰ মানে ৰেকৰ্ড কৰিবৰ কাৰণে পাহৰি গ'লোঁ, আৰু ইমানে মানে দৌৰাদৌৰি হৈ গ'ল যে কথাটো ভাবেই নহ'ল। গতিকে সেইখিনি আপোনাক মই দেখাব নোৱাৰিলোঁ। বাকী ঘৰৰ কাম চামখিনি এতিয়া চলি আছে বাৰু। আজি এতিয়া মই ভাবি আছোঁ, আমি যিহেতু সদায় বেলেগ বেলেগ কিবা কিবি ভাইটি মই ইয়াতে বনাই খাই থাকোঁ। আজি দেউতা আহিবতো, নতুন কি বনাই খুৱাব পাৰি, কি বনালে ভাল লাগিব, তাকে ভাবি চিন্তি মানে একো আইডিয়াই পোৱা নাই কি বনালে ভাল হ'ব, কি বনালে ভাল নহ'ব বুলি। তাৰপিছত ভাবি এতিয়া ভাবিছোঁ যে মোৰ মানে অলপমান পালেং শাক আনি থোৱা আছিলে, তাৰপিছত পনীৰ আনি থোৱা আছে। এতিয়া ভাবিলোঁ যে কিয়নো যদি মানে কি পালেং শাকৰ পৰঠা আৰু আপোনাৰ পনীৰৰ যদি মই এটা গ্ৰেভি বনাওঁ, খাই নিশ্চয় ভাল লাগিব। আৰু এনেও মানে দেউতাই মানে এনেকুৱা টাইপৰ বস্তুবোৰ খাই ভাল পায়, ময়ো ভাল পাওঁ, আমি চবেই ভাল পাওঁ। চ' সেইখিনি বনাম বুলি ভাবিছোঁ। আৰু মানে মাক ফোন কৰি কৈছিলোঁ যে মই ঘৰত যাওঁতে কিবা তাৰমানে স্পেচিয়েল বনাই দি পঠাম এনেকৈ কৈছিলোঁ। তো স্পেচিয়েলটোনো কি হয় এতিয়াই কৈ নিদিওঁ বাৰু। বনোৱা যেতিয়া হৈ যাব তেতিয়া সেইটো দিম। সেইটো আপোনালোকৰ কাৰণে মানে ছাৰপ্ৰাইজ হ'ব, এতিয়াই মই দেখাই নিদিওঁ। গতিকে পলম নকৰোঁ, এতিয়া জল্দি মই গাটো ধুই ঘৰৰ কামখিনি মানে ৰন্ধা বঢ়াখিনি কৰি লওঁ। কৰি মই স্পেচিয়েল ডিছটো বনাই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। গতিকে গোটেইখিনি মানে কথা জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আমাৰ সদায় নিচিনা আমাৰ ৰংগলী পোৱালি, এবাৰ তাইক দেখাই দিওঁ দিয়ক। তাইক দেখাই নিলে মনটো ভালে নালাগে। অ' জান, গুড মৰ্ণিং। দিছে তাই মৰম দি, ইমান পোৱালি মৰম দি থাকে দেই। আইচক্ৰীম খাব তাই, ভাত নাখায়, তাই উৎপাত কৰি থাকিব। তাই আদাৰ বাঢ়ি গৈছে। আজি মানে তাইক দেউতাই লৈ যাম বুলি কৈছিলে। দেউতা যিহেতু আহিব, দেউতাই কৈছে তাইক আজি লৈ যাম ঘৰলৈকে এনেকৈ। কিন্তু কি হৈছে, তাই যদি নাথাকে আমাৰো ইয়াতে মনটো ভাল নালাগে, বেয়া লাগি থাকে। কাৰণ দিনটো যিহেতু ভাইটিও কলেজ গুচি যায়, মই অকলে থাকোঁ। গতিকে মোৰ দিনটো লগৰী হৈছে তাই। এতিয়া চাওঁ, যাব নিদিবও পাৰোঁ। আমি মানে শিৱৰাত্ৰিত ঘৰত যোৱা কথা আছে, ঘৰত যাম। গতিকে দেউতাই ক'লে কিয়নো তাইক যদি আজিয়ে মই লৈ আনো, শিৱৰাত্ৰিলৈকেতো বেছি দিন নাই, ৰ'বা এটা বেছি দিন নাই তেনেকৈ ক'লে। কিন্তু মোৰ তাইক যাব দিব ইচ্ছা নাই। গতিকে চাই লওঁ বাৰু কি হয়। আপোনালোকে গমেই পাব মোৰ ব্লগটো চাই থাকিলে তাইক যোৱা হয়নে নহয়, গোটেইখিনি আপোনালোকে দেখি থাকিব। ফ্ৰেণ্ডছ, এয়া চাওক আমাৰ ৰংগলী মানে য'তে যি পায় চব বস্তু মুখত খাই দিয়ে। সেইটো কাৰণে মাজে মাজে বমি কৰি থাকে। আজিও তাই বমি কৰিছে অলপমান। একদম বাবুৱে সেইটো কাৰণে কৈছে যে মানে গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে, গেষ্ট্ৰিকৰ টেবলেট এটা খুৱাই দিব। এতিয়া মেডিচিন খাবৰ হৈছে ন, তাই এতিয়া এনেকৈ উৎপাত কৰি থাকিব। অ' বেটা খাই দিয়া, জানো খাই দিয়া যাব। আমাৰ ধুনুমণি খাই দিয়া। খাই চাওক, তাক এনেকৈ মৰম কৰিব লাগিব। তাৰপিছত মেডিচিনটো খাব। জানো বেটা, অ' জান খাই দিয়া। তোমাৰ অসুখ হৈছে ন ধুনু, খাই দিয়া। এয়া গেষ্ট্ৰিকৰ টেবলেট এনেকৈ তাক সোমাই দিব লাগিব। মুখখন ইমান উৎপাত কৰে তাই, মানে মেডিচিনটো নাখায়, ওলাই পেলাই।
দুবাৰ তিনিবাৰলৈকে লাগি থাকিব লাগে। এয়া আকৌ ওলাই দিলে। জান মেডিচিন খাই দিয়া ভাল মইনা পুটু ভাল মুনু আমাৰ জানো মনি খাই দিয়া খাই দিব দে আমাৰ ধুনু মেডিচিন খাই দিলে হৈ গ'ল তাইৰ মেডিচিন খোৱা শেষ এতিয়াৰ পৰা আৰু আমাৰ ধুনুলি বমি নকৰে জান মই অথনিৰ পৰা গা ধুব যাওঁ বুলি এটাৰ পিছত কিবা কিবি কাম ওলাই আছে আৰু এতিয়া ভাবিলোঁ যাবৰ কাৰণে ওলাইছিলোঁ মাত্ৰ গাটো ধুবৰ কাৰণে যাওঁ এয়া মই আহি পেলাই ফ্লিপকাৰ্ট ইয়াতনো কি আছে দেখাই আছোঁ অলপমান ধৈৰ্য ধৰক এতিয়া কৈ নিদিওঁ খুলি আপোনাক দেখাই আছোঁ মোবাইলটো থৈ লওঁ ইয়াতে এয়া চাওক মই এতিয়াতো আনবক্সিং কৰিম তাৰপিছত আপোনাক কৈ দিম আৰু এইটোক চাওক ইয়াতে উঠিছে বাবু কেঁচিটো দিয়াচোন অকণমান খুলিব লাগিব তাই আহিছে এই বক্সটো লাগে তাই বক্সটো কামুৰি খেলিব লাগিব ৰ'বা দি আছোঁ এতিয়া এইটো ধুনীয়াকৈ খুলি দিম আপোনালোকৰ নিশ্চয় জানিব মন গৈছে ইয়াতে কি আছে মোৰো আপোনালোকক দেখাবৰ মন গৈ আছে ইয়াতে কি আছে এইটো হৈছে য়েছ চাওক মামাআৰ্থৰ ক্ৰীম মুখত ফেচ ক্ৰীম মামাআৰ্থৰ এইটো চ' আজি এইটো আহি পালে দেখা পালে আৰু এইটো পোলাটো এতিয়া আমাৰ ৰংটো এতিয়া খেলিবৰ কাৰণে দি দিলোঁ চ' ফ্ৰেণ্ড এতিয়া পটকৈ গৈ বাকী একো কাম নকৰোঁ এতিয়া জল্দি যাওঁ গাটো ধুই আহোঁ তাৰপিছত বাকীখিনি হৈ যাব চ' ফ্ৰেণ্ডছ এয়া মই গা পা ধুই ধুনীয়াকৈ আজৰি হৈ আহিলোঁ আৰু এতিয়া মই অলপ আগতে যিটো মোৰ ক্ৰীমটো আহি পালে মই সেইটো লগাম মামাআৰ্থৰ ক্ৰীম মানে কি হয় এনেইতো সদায় লগাই থাকোঁ কিন্তু যেতিয়া নতুন বস্তুটো আহিব ন তেতিয়া বেছি ভাল লাগে লগাৰ লাগি থাকে গতিকে সেইটো মই জল্দি মুখত ধুনীয়াকৈ লগাই মেলি ভাত বনাব যাম আৰু ঘৰত যোৱা কথা আছে ঘৰত যাবৰ কাৰণে এইবোৰ বেডিং বান্ধি থৈ দিছোঁ সেইবোৰ কিন্তু মানে যোৱাহে হোৱা নাই চাওঁ এতিয়া কোনদিনাকৈ যাব পাৰোঁ ঘৰলৈকে গতিকে এতিয়া পলম নকৰোঁ মই সোনকালে ভাতখিনি বনাই আৰু আজি মোৰ পুৰি বনাব আছে পালেং পুৰি এতিয়া ভাবিছোঁ পুৰিয়ে বনাওঁ নে পৰঠাই বনাম মুঠতে পালেঙৰ কিবা এটা বনাম আৰু পনীৰৰ এখন ধুনীয়া গ্ৰেভি বনাব লাগিব আৰু স্পেচিয়েল ৰেচিপিটো আজি বনাব লাগিব কিয়নো মই সেইটো ঘৰত দি পঠিয়াব লাগিব সেইটো বনাওঁতে অলপমান টাইম লাগিব গতিকে পলম নকৰোঁ দিয়ক মই জল্দিখিনি বনাই লওঁ তাৰপিছত বাকীখিনি আপোনালোকৰ লগত কথা পাতি যাম শ্বেয়াৰ কৰি যাম চ' ফ্ৰেণ্ডছ এয়া চাওক মোৰ দুপৰীয়াৰ ভাতটো হৈ গ'ল ৰেডি আৰু আজি মই বনাইছোঁ ভাত আৰু এয়া ৰঙালাও আলু স্কোৱাছৰ এখন ধুনীয়া একদম তৰকাৰী আৰু এইটো উৰহি ভাজি আৰু এইটো বনাইছোঁ মই পনীৰ গ্ৰেভি আৰু এই পনীৰ গ্ৰেভিটোত আজি মই দিছিলোঁ যিহেতু মোৰ ঘৰত বিলাহী নাই মই পাহৰি গৈছিলোঁ তো ইয়াতে মই দিলোঁ আলু বইল কৰি ধুনীয়াকৈ পিটিকি দিছোঁ আৰু ইয়াতে গাজৰ আৰু পিঁয়াজ মিক্সিত মাৰি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ মানে ফ্ৰাই কৰি লৈ তাত পনীৰখিনি দি দিছোঁ দি নুমোৱাৰ আগে অকণমান ইয়াতে দৈ দি দিছোঁ আৰু ইয়াত দালি বনাইছোঁ পলম নকৰোঁ আজি মই জল্দি ভাতখিনি খাই লওঁ নহ'লে মোৰ ভাতখিনি ঠাণ্ডা হৈ যাব তাৰপিছত বাকী কথা পাতি আছোঁ খং উঠছি তোমাৰ কি ইমান খং কিহৰ খং জান কি হৈছেনো কি হৈছে ক'ত যাবা তুমি বাহিৰত যাবা নেকি চ' ফ্ৰেণ্ডছ মই ভাত পানী খাই আজৰি হৈ ল'লোঁ আৰু আপোনালোকে দেখিলে আমাৰ ৰংগলীৰ আজি বিৰাট খং উঠিছে মানে একদম তাই বাহিৰত যায় ঘৰত নাথাকে বাহিৰত ওলাই দিব লাগে তাই ওলাই যায় অকলে তাইতো বাহিৰত থ'ব নোৱাৰোঁ কাৰণ আমাৰ কাষৰ কেম্পাছত মানুহ আছে তেখেতসকলে মানে অলপমান ভয় কৰে সেইটো কাৰণে তাইক ওলাই থ'ব নোৱাৰোঁ তাই বাহিৰত থাকিলে মানে তাইৰ লগত কোনোবা এজন থাকিব লাগিব এতিয়া মোৰ বাহিৰলৈ যাব ইচ্ছা যোৱা নাই ত' তাইক যে দৰ্জা বন্ধ কৰাৰ ভিতৰত থাকিছোঁ সেইটো কাৰণে বেয়া খং উঠিছে আৰু এতিয়া এয়া আহি মানে চবফালে এনেকৈ
এইটো দেখিছেনে খং তাই খং খং হৈছে খং বুকু বুকু দি দিছে ন বুকু বুকু দিছে ইমান বুকু দিছা ভাত তাত খোৱাৰ একো লেঠা নাই মানে তাই ভাত নাখায় আজিও ভাত দিলোঁ সদায় ভাতখিনি পেলনি যায় ভাত কেতিয়াও নাখায় কেৱল তাই মানে আপোনাৰ বিস্কুট খাব হাইড এণ্ড চিক বিস্কুটটো খাই তাই খুবেই ভাল পায় সেইটো খাব চাহ খাব তাৰপিছত আমি যে খাওঁ মানে ষ্টিংটো যিটো ঠাণ্ডা সেইটো তাইক সেইটো দিব লাগে আৰু কেঁচা বস্তু কেঁচা আলু আপোনাৰ কেঁচা বন্ধাকবি মুঠতে আৰু কেঁচা পিঁয়াজ খাই খুব ভাল পায় সেইবোৰে খাই থাকে আৰু পেটটোত মানে কি সোমাইছে নাজানো আজি কেইদিনমানৰ পৰা ভাত নোখোৱা হৈছে ভাতকেইটা দেখিলেই মানে তাই বিচনাতে লুকায় ওলাই আনিব নোৱাৰি চ' ফ্ৰেণ্ডছ আজিৰ দিনটোতো ভালে ভালে পাৰ হৈ গ'ল আপোনালোকে দেখিলেই আমাৰ ৰংগলীৰ লগতো বহুতখিনি ভালে মানে এনজয় হ'ল আৰু এতিয়া মই যিহেতু আবেলি হৈছে কিবা এটা খাবৰ মন যায় সদায় আপোনাক সদায় কৈ থাকোঁ যে কিবা এটা বনাই খাই ভাল লাগে গতিকে এতিয়া মই বনাম পালেং শাকৰ পুৰি বনাম আৰু পনীৰৰ গ্ৰেভিটো মই দিনতে বনাইছিলোঁ ভাতৰ লগত যেতিয়া খাইছিলোঁ তেতিয়া আপোনাক দেখাইছিলোঁ তাই অকণমানি মই ছাইড কৰি থৈ দিছিলোঁ গধূলি খাবৰ কাৰণে তো এতিয়া মই ধুনীয়াকৈ পালেং পুৰিখিনি বনাই লওঁ আৰু আপোনালোকক কৈছিলোঁ যে মই এটা স্পেচিয়েল ৰেচিপি বনাম সেই ৰেচিপিটো অলৰেডি মোৰ বনোৱা হৈ গৈছে ৰেডি হৈ গৈছে তো সেইটো মই আপোনালোকক অলপ পাছত মানে সেইটো ওলাই কিনে দেখাই দিম গতিকে এতিয়া মই পালেং পুৰিখিনি বনাই লওঁ গধূলি সময় বেলেগ কাম ৰ'ব পাৰে কিন্তু মোৰ এই ধোৱা দিয়াটো কেতিয়াও ৰৈ নাযায় কাৰণ মহৰ কামোৰ খাব নোৱাৰি ধুনীয়াকৈ গোটেই গধূলি সময় গোটেই ঘৰতে এনেকৈ ধোৱা কৰি দিওঁ ধোৱাৰ পৰি গোন্ধটো মানে ভাল লাগে চাওক আমাৰ দেউতা আহি পাইছে তো তাই গম পাই কেনেকৈ হুলস্থুল লগাইছে ৰ'বা বেটা ৰ'বা মাহল লাহেকৈ চাই লওঁ এইটো নহয় দেউতা মাতা ইস রাম ধুন হয়ে যাব বেটা হয়ে যাব জান হয়ে যাব হয়ে গেছি গলি যা পাগল হয়ে গেছি ফ্ৰেণ্ডছ আজি মোৰ স্পেচিয়েল ৰেচিপি আছিলে এইটো মই কেক বনাইছোঁ ইয়াত কোনো ধৰণৰ মই কণী দিয়া নাই বা বিশেষ একো বস্তু দিয়া নাই কিন্তু দেখিবলৈ ইমান ধুনীয়া হৈছে ইমান স্মুথ হৈছে আৰু মই এইটো বস্তুটো বইল কৰি বনোৱা নাই বইল কৰা নাই এইটো বনাইছোঁ মই কৰ্ণফ্লাৱাৰ পাউডাৰ গাখীৰ আৰু চেনি চ' দেখিবলৈ ইমান ধুনীয়া হৈছে মই আপোনালোকক কৈছিলোঁ যে এটা ছাৰপ্ৰাইজ আছে বুলি সেইটো চাওক মোৰ একদম আইচক্ৰীমৰ নিচিনা দেখা হৈ গৈছে আৰু ইয়াৰ ওপৰত মই চকলেট দি দিছোঁ এনেকৈ এইটো বনাবৰ কাৰণে প্ৰথমতে মই গাখীৰখিনি ধুনীয়াকৈ গৰম কৰি লৈছোঁ গৰম গাখীৰত চেনি দিছোঁ দি কৰ্ণফ্লাৱাৰ পাউডাৰ দি ধুনীয়াকৈ একদম আধা ছেকেণ্ডৰ কাৰণে মানে আপুনি হাতখন অঁতৰাই নানিব একদম ধুনীয়াকৈ লাৰি থাকিব যেতিয়া একদম অলপমান গোটা হৈ যাব তাৰপাছত তাতে আকৌ অলপমান গাখীৰ দি আকৌ লৰাই অলপ গোট মৰাৰ পিছত মই বস্তুখিনি পাতি এটাতকৈ ধুনীয়াকৈ নমাই লৈছোঁ নমাই লৈ 5 মিনিটমান সময় থৈ দিয়াৰ পিছত বস্তুখিনি মই ফ্ৰিজৰ আইচত ভৰাই দিছোঁ আৰু যেতিয়া ধুনীয়া গোট মাৰিছে গোটেই বস্তুখিনি তাৰপিছত ফ্ৰিজৰ পৰা ওলাই আনিছোঁ আৰু এইটো এতিয়া ধুনীয়াকৈ কাটি কিনে আমি খাই ল'ম গতিকে আপোনালোকে এইটো এবাৰ ট্ৰাই কৰি চাব জান আমাৰ ৰংগলী আজি ঘৰত যাব বেটা চাও বেটু তাই গাড়ীখন দেখিলে আকৌ লৈ যায় থাকিব নোৱাৰে তাই এতিয়া ঘৰত যায় বান্ধি নিদিলেও দিগদাৰ তাই একদম ওলাই যায় একদম হাহাকাৰ হৈ গৈছে বাবুয়া বান্ধাৰ ব্যৱস্থা কৰি আছে
টিক 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 জানো জানো So friends, মোৰ গৰম গৰম পালেং পৰঠা হৈ গ'ল ৰেডি আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ খাই লওঁ আৰু আজি ৰংগলী ঘৰত গুচি গ'ল এইটো কাৰণে অলপমান বেয়া লাগিছে অকল এইকেইদিন অকলে থাকিব লাগিব তাই নাথাকিলে মানে মনটো খুবেই বেয়া লাগে মানে যদিও তাই এটা ডগী পোৱালি হয় কিন্তু আমাৰ লগত থাকোঁতে এনেকুৱা মানুহৰ নিচিনা হৈ গৈছে তাই অলপ সময় নাথাকিলে খুবেই বেয়া লাগে কিন্তু দেউতা আহি মানে তাইক লৈ গ'ল কিয়নো ঘৰত দেউতা তাইক বহুত মিছ কৰি আছিলে দেউতাই তাইক বহুত মৰম কৰে সেইটো কাৰণে দুদিনমানৰ কাৰণে লৈ গ'ল যি কি নহওক বাৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে শেষ কৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহি আছোঁ টাটা বাই বাই গুড নাইট লাভ ইউ অল